বেংগলোৰ ইণ্টাৰনেশ্যনেল এক্সিবিশ্যন চেণ্টাৰ এই কমপ্লেক্সৰ ভিতৰত আছোঁ আৰু আমি ইয়াৰ পৰা এতিয়া যাবলৈ ওলাইছোঁ ইস্কন টেম্পললৈ। ইয়াৰ পৰা বেছি দূৰ নহয়, 15 কিলোমিটাৰ দূৰ। আৰু মোৰ লগত আছে এজন ইয়াৰে লোকেল ফ্ৰেণ্ড। मेरे साथ चलेगा, एक साथ चलेंगे दोनों। और दोनों एक साथ ही जा रहे हैं, मंदिर जा रहे हैं। ইয়াৰ পৰা মেট্ৰ' ষ্টেচন বেছি দূৰ নহয়, অকণমান দূৰ। দেউতাই খোজকাঢ়ি বৰ্তমান গৈ আছোঁ। ক'ত দেখিছে এই হালধীয়া, এইটোৱে হ'ল মেট্ৰ' ষ্টেচন। মেট্ৰ' লাইনেদি আমি গৈ আছোঁ ওপৰলৈ, এক্সিভেটৰত উঠিছোঁ। চব কোনো নাই বৰ্তমান মেট্ৰ'ত, আৰু প্ৰতি 2 মিনিটৰ মূৰে মূৰে মেট্ৰ' ট্ৰেইন চলি থাকে, গতিকে ইমান ভিৰ হ'ব নালাগে। আপোনালোকক কৈ আছোঁ মই কেনেকৈ যাবলৈ কি যায় গোটেইখিনি কৈ দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। এয়া ভিতৰত সোমাই আহিলোঁ আৰু এইফালে সন্মুখত এয়া টিকট কাউণ্টাৰ। ইয়াতে টিকট বনাই লওঁ। কাউণ্টাৰত আহিছোঁ, কি টিকট বনাই আছে, মেডামৰ টিকট বনাই লওঁ। এইটোৱে ইয়াৰে টিকট, এইটো ইয়াতে দিম, এতিয়া স্কেন হ'ব। আৰু স্কেন হোৱাৰ পিছত এইখন গেটখন আছে ন, গেটখন খুলিব। এইটো ইয়াতে স্কেন কৰি দিম এতিয়া। গেটখন খুলি গ'ল, এতিয়া মই সোমাই আহিলোঁ ধুনীয়াকৈ। 120 টকা লৈছে একজনৰ আমাৰ, আৰু এইটো এটা সৰু টিকট দিছে। গতিকে এইটো স্কেন কৰি আমি ভিতৰত সোমাই আহিলোঁ, আৰু এইটো লগত থাকিব। এতিয়া আমি লাষ্টত এক্সিট হ'ম না, এক্সিট পইণ্টত এইটো ধুনীয়াকৈ এটা ফুটা থাকিব, তাত সোমাই দিব লাগিব, তেতিয়া গেটখন খুলিব আৰু তেতিয়া এইটো জমা হৈ যাব। আৰু এইটোৱে টিকট, আৰু এইটোৱে ইয়াৰে টিকট। এয়া প্লেটফৰ্ম আহি পালোঁ। মানে এইটো ষ্টপেজ ইয়াৰ পৰা একেবাৰে লাষ্ট ষ্টপেজ। আমি ইয়াৰ পৰাই ষ্টাৰ্ট হয় মেট্ৰ' ট্ৰেইনবিলাক, আৰু ইয়াতে আমি উঠিম। আৰু মহালক্ষ্মী বুলি কয় মেট্ৰ' ষ্টেচন, তাত নামিম। আৰু তাৰ পৰা ইস্কন টেম্পল বেছি দূৰ নহয়, অকণমান দূৰ। গতিকে আহক, ট্ৰেইন আহিলে আমি দুটাই একেলগে উঠিম। और भाई साहब है इधर का ही लोकल है। हाँ, दोनों जा रहे हैं मंदिर। भाई साहब बहुत मदद कर देगा, मेरा भी हेल्प होगा। ये ज़्यादा टाइम वेस्ट नहीं होगा, क्योंकि मैं फर्स्ट टाइम आ रहा हूँ और ये लोकल है, तो उसको सब कुछ पता है। तो या मेट्रो ट्रेन नहीं बोल ধুনীয়াকৈ ৰখিলে, আৰু এতিয়া ধুনীয়াকৈ গেটখন নিজে নিজে খুলিব। আমি খুলিব লগা নাই, নিজে নিজে অ'পেন হৈ যাব। আৰু অ'পেন হৈ গ'লে আমি ভিতৰত ডাইৰেক্ট সোমাই যাওঁ। এয়া খুলি গ'ল, আৰু ইয়াৰ ভিতৰত সোমাই আহিলোঁ। বৰ্তমান খালী, যেতিয়া ইয়াৰ পৰা ষ্টাৰ্ট হয় ট্ৰেইনখন, পূৰা খালী হৈ আছে। আৰু আমি ধুনীয়াকৈ ইয়াতে চিটত ধুনীয়াকৈ বহি ল'লোঁ। এই দেখিছে পূৰা খালী ট্ৰেইন, ভালে দেখিছে পূৰা খালী। ইয়াৰ পৰা মানে 20 মিনিট লাগিব। এইটো দিয়া আছে গাইড দিব, মানে কোনফালে যে ট্ৰেইনখন আহিব, কোনফালে যাব, সেইটো দিয়া আছে, ইয়াতে লিখা আছে। গতিকে নাজানিলেও ইয়াতে আহিলে ধুনীয়াকৈ এই কৰি ল'ব পাৰিব, মানে গম পাব। ট্ৰেইনৰ পৰা আমি আহিলোঁ, আৰু এতিয়া খোজকাঢ়ি গৈ আছোঁ। এতিয়া এই টকেনটো যে দিছিলে, এইটো ইয়াতে জমা কৰিব লাগিব, আৰু জমা হোৱাৰ পিছত আমি বাহিৰত ওলাই যাব পাৰিম। ইয়াতে চেক গেট, এই চেক গেটত ইয়াতে ধুনীয়াকৈ ইয়াতে পইণ্টটো এইটো ইয়াতে ভৰাই দিবলৈ, তেতিয়া এই গেটখন খুলি যাব। এই গেটখন খুলি গ'ল, এতিয়া ওলাই আহিলোঁ। এয়া এক্সেছ কণ্ট্ৰল ইয়াতে এনেকুৱা। মানে বাহিৰত আহিলে এজন যদি লোকেল মানুহ থাকে না, তেতিয়া অলপ সুবিধা হয়, মানে গোটেই বস্তুখিনি কৈ দিয়ে, বা লেংগুৱেজৰো প্ৰব্লেম নহয়। সেয়া ডাঙৰ ডাঙৰ অট্টালিকা, তাৰে কাষতে এইটো ডাঙৰ মন্দিৰ, কৃষ্ণ মন্দিৰ। আৰু এইটো গেট মানে কিছুমান অকেজনেলি ফেষ্টিভেল থাকিলে এইটো গেট অ'পেন কৰে। আৰু ওপৰেদিও ৰাস্তা আছে, সেইফালেতো ওপৰেদি ৰাস্তা আছে, গতিকে বহুতটা ৰাস্তা আছে। চেণ্ডেল জোতাবোৰ ইয়াতে থৈ যাব পৰাকৈ ধুনীয়াকৈ ব্যৱস্থা কৰি থোৱা আছে, আৰু ইয়াতে আমি চেণ্ডেলবোৰ থৈ যাম। ফ্ৰী ছাৰ্ভিচ হয় এইটো। ইয়াতে চেণ্ডেলযোৰ খুলি থ'লোঁ মই। চেণ্ডেল খুলি ল'লোঁ ধুনীয়াকৈ। খুলি পেলাই এতিয়া এনেকৈ খোজকাঢ়ি যাব লাগিব। আৰু এয়া ধুনীয়াকৈ বেৰিকেড বনাই দিছে যোৱাৰ কাৰণে, আৰু এনেকৈ গৈ থাকিব লাগিব। এইফালে চাওক, এইটোৱে হ'ল বেংগলোৰৰ ইস্কন টেম্পল। আৰু ইস্কন টেম্পল অকল বেংগলোৰতে বুলিয়ে নহয়, ই গোটেই বিশ্বতে আছে। ইস্কন টেম্পল গোটেই বিশ্বতে গ'লে ইস্কন টেম্পল দেখা পাব। আৰু ইয়াৰ অসমতো আছে। আৰু ইস্কন টেম্পল ফুল ফৰ্মটো হ'ল ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণা কনচিয়াছনেছ, মানে কৃষ্ণৰ যিবিলাক মানে কথা, সেইবিলাক গোটেই বিশ্বতে প্ৰচাৰ কৰাৰ কাৰণে এই ইস্কন টেম্পল গোটেই বিশ্বতে বনোৱা হৈছে। এইটোৱে হ'ল সন্মুখত মন্দিৰটো, গতিকে তালৈ যাওঁ এতিয়া। চিৰি বগাই আৰু ওপৰলৈ যাব লাগিব, কিছু গৈ আছোঁ ওপৰলৈ। শ্ৰী ৰাধা কৃষ্ণ টেম্পল লিখা আছে ওপৰত, শ্ৰী ৰাধা কৃষ্ণ টেম্পল। ইস্কন টেম্পল মানে ৰাধা কৃষ্ণৰ টেম্পল হয়। আৰু সেইটো 1997 ইয়াতে বনাইছে, বেংগলোৰত। ভিতৰত সোমাই আহিছোঁ, বহুত ডাঙৰ মন্দিৰ। ভিতৰত গৈ পেলাই দেখুৱাই আছোঁ। ইয়াৰে ভিতৰৰ লুকবিলাক দেখুৱাই আছোঁ, চাৰিওফালৰ এংগুলত। আৰু মন্দিৰৰ প্ৰাংগণৰ ভিতৰত সোমালোঁহি। এইটো পিছফালে মন্দিৰ, চাৰিওফালে ঘূৰিম। ভিতৰত প্ৰথমতে দৰ্শন কৰি লওঁ। ৱাও, পিছফালে দেখিছে, এইটো বহুত ডাঙৰ মন্দিৰ হয় কৃষ্ণ। আৰু এখন গেট পিছফালে, এইখন গেটেদি সোমাই আহিলোঁ আমি।
এটা টেম্পুল ইয়াতে এটা দৰ্শন কৰিলোঁ আমি। দৰ্শন কৰি আহিলোঁ। মানে ভিতৰত মোবাইল ফোন এলাও নাই, গতিকে বাহিৰৰ লোকেশ্যনটোৱে দেখুৱাম। ভিতৰত মোবাইল ফোন দিব মানা কৰিছে, গতিকে ভিতৰৰ বস্তুবিলাক দেখুওৱা নহ'ব। চাই লওক বাহিৰৰ পৰাই লোকবিলাক আহিলে গম পাব, আপোনালোকে যেতিয়া আহিব এতিয়া গম পাব। মানে ধুনীয়া লোক আৰু গতিকে এই এটা সৰু টেম্পুল ইয়াতে এটা ষ্টেপ বগাই আহিব লাগে। ইয়াৰ ছেকেণ্ড দৰ্শন ইয়াতে হ'ব। ইয়াতে সোমাওঁ ভিতৰত, ইফালেদি সোমাই এতিয়া ইয়াতে দৰ্শন কৰি ইফালে দেখুৱাই দিছোঁ। ভিতৰত যাম, ইয়াতে দৰ্শন কৰিম। গতিকে ভিতৰত মোবাইলটো নিনিওঁ, যিহেতু মানা কৰিছে, গতিকে নিয়াটো ঠিক নহ'ব। ইয়াতে বন্ধ কৰোঁ আৰু বাহিৰৰ পৰা চাৰিওফালে দেখুৱাই আছোঁ। ইয়াৰ পিছফালে সন্মুখত এইখন প্ৰথম গেট, ছেকেণ্ড গেট। এইখন গেট মানে সেইখনত দৰ্শন কৰিলোঁ আৰু তাৰপিছত ইয়াতে দৰ্শন কৰিলোঁ। আৰু আমি প্ৰথমতে গৈ আছোঁ একেবাৰে ওপৰত, একেবাৰে ওখত যিটো মেইন মন্দিৰ সেইটোলৈ গৈ আছোঁ। তাত দৰ্শন কৰিম। ওপৰত উঠি আহি আছোঁ আমি এতিয়া দুইজনে। চৰি, এইটো হ'ল একেবাৰে ওপৰত। এইটো 1997 31 মে'ৰ দিনাখন এইটো অ'পেনিং কৰিছিলে, মানে স্থাপনা কৰিছিলে ৰাধা কৃষ্ণ টেম্পুল। আৰু অ'পেনিং কৰিছিলে প্ৰেছিডেণ্ট অফ ইণ্ডিয়া ডক্টৰ শংকৰ দয়াল শৰ্মা। ইয়াতে লিখা আছে ধুনীয়া। আৰু এইটো ওপৰৰ পৰা চাওক ধুনীয়াকৈ মই দেখুৱাই দিছোঁ। বাহিৰৰ ভিউ এইটো, বাহিৰৰ পৰা কেনেকুৱা লাগিছে চাই লওক। ৱাও, টেম্পুলটোত বহুত ভিৰ হয়, মানে আহি আছে মানুহ, পূৰা ভিৰ লাগি আছে, লাইন লাগি আছে। আৰু ইয়াতে কি ভিতৰেদি আহিব লাগে, 108টা ষ্টেপ খোজকাঢ়ি আহিব লাগে। আৰু সেনেকৈ আহিলে বহুত দেৰি হয়, সেইকাৰণে আমি ছাইডেৰে আহিলোঁ। আৰু ছাইডেৰে অহাৰ কাৰণে মেইন মন্দিৰটোৰ ওচৰলৈ সোনকালে আহি পালোঁ। আৰু সেনেকৈ ভিতৰে আহিব লাগিলে 108টা চিৰি খোজকাঢ়ি আহিব লাগে, 8টা চিৰি বগাই আহিব লাগে। আহি আছে এতিয়াও মানুহ। আমি বৰ্তমান আহি উপস্থিত হ'লোঁ একেবাৰে ওপৰত টপ পইণ্টত, গতিকে আমাৰ বেছি টাইম নালাগিল, সোনকালে আহি পালোঁ আমি। ভিতৰৰ পৰা দৰ্শন কৰি ওলাই আহিলোঁ, কিন্তু ভিতৰত মোবাইল ফোন যিহেতু এলাও নাই, গতিকে ফটো ভিডিঅ' বনোৱা নহ'ল তাত। আৰু ধুনীয়া লাগিলে ভিতৰত, একেবাৰে গ'ল্ডৰে মানে পেইণ্টিং কৰি ৰাখিছে, ধুনীয়াকৈ বনাই ৰাখিছে। গ'ল্ড নহয়, কিন্তু গ'ল্ডেন পেইণ্টিং আৰু ধুনীয়াকৈ বনাই ৰাখিছে ভিতৰত। ভাল লাগিলে, বহুত ডাঙৰ হয়। এতিয়া আমি ভিতৰত আৰু আহিছোঁ তলত। এইফালে কি আছে নহয়, প্ৰসাদৰ ব্যৱস্থা আছে, ইয়াতে প্ৰসাদ ল'ম। আৰু এইফালে সোমাই আহিছোঁ, ইয়াতে লাইন লাগি আছে। বিভিন্ন ধৰণৰ কিতাপ আছে, বিভিন্ন লেংগুৱেজৰ, মানে চব লেংগুৱেজতে আছে কিতাপ। ইয়াৰ পৰা লাগিলে ল'বও পাৰে। আৰু এইফালে এইবিলাক আছে, কিবা কিবি লাগিলে ল'ব পাৰে। এই ৰাখে কি বুলি কয়, এইটো ঘৰ আছে, আমি পুথি পঢ়িলে ৰাখোঁ যে, এই আছে। আৰু এইবিলাক আছে, কিবা ফটো পাৰ্ট আছে। এইটো ধুনীয়া, এইবিলাক এনেকুৱা ধৰণৰ বস্তুবিলাক আছে ইয়াতে, লাগিলে ল'ব পাৰে। গছৰ পাত ঠিক আছে। মানুহ এজনৰ একদম জন্মৰ পৰা দেখুৱাইছে, সিহঁতে সৰু বাচ্ছা থাকোঁতে কেনেকুৱা হয়, তাৰপিছত কেনেকুৱা একেবাৰে ডাঙৰ হৈ একদম মৃত্যু হৈ পেলাই কংকাল ওলালৈ কেনেকুৱা এটা চাৰ্কুল বনাই দিছে ধুনীয়াকৈ ইয়াতে মানৱ জীৱনত। আৰু লাগিলে এইবিলাকো ইয়াতে আছে, ধুনীয়াকৈ থকা দিছে। এইবিলাক লাগিলে কিনিব পাৰিব ইয়াৰ পৰা, ধুনীয়া। এইবিলাক হ'ল মন্দিৰৰ ভিতৰৰ পৰিৱেশ, ভিতৰৰ এৰিয়া। ইয়াতো চাৰিওফালে চাওক, ভিতৰত বনাই থৈছে এনেকৈ গ্ৰাউণ্ড ফ্ল'ৰত। ওপৰত আমি মন্দিৰ দৰ্শন কৰি আহিলোঁ, ওপৰৰ পৰা তলত আহিলোঁ। তলত এইবিলাক কাপোৰ আছে, এই মালা চালা কিবা কিবি আছে, বাঁহী আছে। এইটো ধুনীয়া কাঠৰে বনোৱা নেকি, কাঠৰে বনোৱা বাঁহী। 200 টকা লিখা আছে দাম। আৰু ইয়াতে নাম লিখা আছে, বহুত মানুহৰ নাম লিখা আছে। হয়তো এই সংস্থাটোৰ লগত জড়িত মানুহৰ নাম বা সিহঁতৰ বৰঙণি আছে ইয়াতে, সেইকাৰণে সিহঁতৰ নামবিলাক এনেকৈ ৱালত ধুনীয়াকৈ লগাই থৈ দিছে। ইয়াতে আছে মিঠাই, জিলাপি, চুইট, বহুত কিবা কিবি আছে খোৱা বস্তু, ইয়াতে খাব পাৰে। ইফালে আছে লাড্ডু, বিভিন্ন ধৰণে এইটো লাইনত খোৱা বস্তু পাব। এই মন্দিৰ দৰ্শন কৰি আমি এনেকৈ ওলাই আহিছোঁ। আৰু এতিয়া তললৈ যাম, তলৰ ফালে চাম এইফালে। আৰু এয়া দেখিছে না, মই ছাইডৰ পৰা ভিউটো দেখুৱাই দিছোঁ। এয়া চাওক, ছাইডৰ পৰা এইটো ভিউ
ধুনীয়া আৰু ইয়াৰ ওপৰত দেখিছে না একেবাৰে ওপৰত এই দেখিছে ইয়াতে ৰাধা কৃষ্ণৰ মূৰ্তি স্থাপনা কৰা আছে আৰু আমি ভিতৰে তলৰ ফ্ল'ৰত আহিলোঁ তলৰ ফ্ল'ৰত ধুনীয়াকৈ বহুত দোকান আছে তাতে কিবা বস্তু লাগিলে আপোনালোকে ল'ব পাৰে তাৰ তলত ফটো মূৰ্তি কিতাপ বা এনেধৰণৰ বহুত কিবা কিবি দোকান আছে আৰু তাৰ পৰা ল'ব পাৰে যদি বেংগলোৰত ঘূৰিব আহে তেতিয়াহ'লে ইয়াৰে ফেমাছ টেম্পল ৰাধা কৃষ্ণ টেম্পল ইস্কন টেম্পল এইটো আহিবলৈ পাহৰি নাযাব বঢ়িয়া টেম্পল হয় এই প্ৰসাদৰ ব্যৱস্থা আছে ইয়াতে প্ৰসাদ ল'ম লাইন লাগি আছে মানুহ আমিও লাইনত থিয় হ'লে ইয়াৰ পৰা প্ৰসাদ লৈ পেলাই ভিতৰত গৈ বহি পেলাই प्रसाद खाम और यहाँ पूरा ओलाई जाऊँ दोनों ने प्रसाद ले लिया लाइन में आके प्रसाद ले लिया अभी दोनों इधर बैठ गया और बैठ के आराम से प्रसाद खाएंगे तो प्रसाद इतना खाई लो याते बही লৈছোঁ ধুনীয়াকৈ হ'ল ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ ইয়াতে মন্দিৰ দৰ্শনো হ'ল আৰু ধুনীয়াকৈ প্ৰসাদ দিলে এই প্ৰসাদ খালোঁ আৰু ৰাতি হোৱাৰ পৰা যিটো ব্ৰত আছিল ব্ৰতটো পূৰণ হ'ল আজি মানে একো খোৱা নাছিলোঁ ইয়াতে আহি প্ৰসাদ খালোঁ দৰ্শন কৰি প্ৰসাদ খালোঁ ধুনীয়া এতিয়া আমি ইয়াৰ পৰা ওলাই যাওঁ ইয়াতে এক্সিট পইণ্ট পুৰা চাৰিওফালে দৰ্শন কৰি ঘূৰি চাৰিওফালে ঘূৰি ওলাই আহিলোঁ প্ৰসাদ খাই আৰু এতিয়া আমি এইফালে এটা সৰু পুখুৰী আছে পুখুৰীৰ ফালে যাম বনাই আছে ফটো উঠি আছে আমিও ছাইডত যাওঁ ইয়াতে এইটো পিছফালে যাওঁ ইয়াৰ পৰা লুটটো চাওঁ গতিকে আপোনালোকে যদি আহে তেতিয়াহ'লে এয়া ইস্কন টেম্পল চাবলৈ মিছ নকৰিব ধুনীয়া টেম্পল হয় ৰাধা কৃষ্ণ টেম্পল আৰু ধুনীয়াকৈ বনাইছে একদম এয়া আমি সেইফালৰ পৰা সোমাইছিলোঁ এনেকৈ সোমাই এনেকৈ আহি মেইন দৰ্শন সেইটো কৰিলোঁ এতিয়া আমি দৰ্শন কৰি ওলাই আহিলোঁ বাহিৰত চেণ্ডেল খুলি থৈ গৈছিলোঁ না একদম মাটি একদম কি বুলি কয় তলৰ ফ্ল'ৰ একদম গৰম হৈ গৈছে বাপৰে ৰাস্তা গৰম হৈ গৈছে ভৰি একদম জ্বলি আছে বৰ্তমান দুইফালে দৌৰি এইখিনি পাৰ হৈ যাওঁ আৰু এইখিনি জেগা पूरा जल रहा है रे चलो छाया में चलो মানে বিবাহ হয় চাগে কাৰণ ইয়াতে কিবা ডেকৰেশ্যন কৰিছে আৰু এইখন বনাইছে টেম্পৰী চাগে এইখন গতিকে চব দৰ্শন হ'ল আমি এতিয়া ওলাই আহি আছোঁ ইয়াৰ পৰা গতিকে চলতে এই জেগাখিনিৰ নাম হ'ল মহালক্ষ্মী নগৰ আৰু ইয়াতে ইস্কন টেম্পলটো আছে ড্ৰোন থাকিলেতো আৰু ওপৰৰ পৰা দেখুৱাবলৈ ধুনীয়া লাগে তথাপিতো ড্ৰোন ভিউ এটা মই ওপৰৰ পৰা বেলেগ এটা ক্লিপৰ পৰা কাটি আনি দেখুৱাইছোঁ এয়া চাওক ওপৰৰ পৰা ড্ৰোন ভিউ কি সুন্দৰ চাগে মেইন এণ্ট্ৰি যেতিয়া এইটো বটন খোলা দিয়া নাই এইটো বটন বেৰিকেড লগোৱা আছে বন্ধ আছে মেইন ৰোড তাৰ পৰা সোমাই এইখন গেট গতিকে এইখন গেট সোমাই দিলে আৰু ভাল হ'ব আমি সেনেকৈ সোমাই গ'লোঁ শ্ৰী শ্ৰী ৰাধা কৃষ্ণ টেম্পল লিখা আছে আৰু সেইখন প্ৰথমখন গেট গতিকে এয়া আছিল ভিডিঅ'টো আৰু আপোনালোকে ভিডিঅ'টো চাব চাই পেলাই কেনে পায় কমেণ্ট কৰি জনাব